গাইস এতিয়া মোৰ ওচৰতে আছে গোটেই মেচিন কিটা তো মেচিন কিটা কাম কি এন্ড মেচিন কিটাৰ নাম কি আপোনালোকক জনাই দিম কাৰণ বহুতে এইদিন ভিডিও চাই আছে তো বহুতে ভাবিছে যে কি কাম কৰি আছে তো এইটো ফাইবাৰ জইন দিয়া কাম হয় তো মেচিনখিনি আপোনালোকক চিনাকি কৰি দিছোঁ কাৰণ বহুতে সুধিব পাৰে কি মেচিন কি কাম কৰে তো যোৱাকালিতো সুধিছে কোনোবাই যে ব্ৰডবেণ্ডৰ যি ফাইবাৰ কেবল নেকি তো সব কাম দিয়ে এইবিলাক ফাইবাৰ এণ্ড মোবাইল যি টাৱাৰ আছে টাৱাৰৰ কাৰণে এইকেইডালে যায় जिनकी घर जो वाईफाई लगवा है ब्रडबैंडर कारण एगिडाले लगवा है सब एरियाते फाइबार केबल आछे बाट एजेंट नाइ कारण कतो दिब नोवारे ओके तो देखाइ आछो मेसिन किटा आपनालोকক तो एक नम्बरते जदि आपनालोके चाबोले बिचारे तो एक नम्बर কৈ দিছো एटु होइसे स्प्लाइसिंग मेसिन ओके तो एटु होइसे स्प्लाइसिंग मेसिन जिनि फाइबार काटिंग কৰা হয় फाइबारडाल काटि पिने यात भराइ पिने जइन দিয়া হয় এফালে এডাল ভৰাই দিয়া হয় এফালৰ পৰা এডাল ভৰাই দিয়া হয় ইয়াতে ই দুটা দেখিছে এই দুটা মাজত ভৰাই দিলে তো ইয়াত যি ফাইবাৰ কিডাল জইন দি দিয়া হয় তো তা আগত এইটো আছে তো এইটো হৈছে হিট স্লিপাৰ থাকে ইয়াত তো ইয়াত মানে কি হল যি কিডাল ফাইবাৰ জইন দিয়া পাছত ওপৰত লেমিনেশন হ'বলৈ কাৰণে ইয়াত ভৰাই দিয়া হয় গৰম হৈ পিনে এইটো সিসা টাইপৰ লেমিনেশন হৈ যায় পুৰা টাইট কে হাৱা নেপায় যাতে ফাইবাৰটো কোনো ড্যামেজ নহয় তাৰ পাছত দেখাইছো আপোনালোকক এইটো হৈছে ক্লিপাৰ ওকে এইটো যিডাল ফাইবাৰডাল সমানকে কাটিবলৈ কাৰণে এটো ব্যৱহাৰ কৰা হয় ইয়াত এখন ব্লেড আছে আপোনালোকে দেখিছে এইখন ব্লেড আছে এনেকুৱা মানে ডেঞ্জাৰ যদি অকমান বেকাকে কাট খায় তেতিয়াও কাম নিদিয়ে গাড়ীখন আহিছে ৰব আপোনালোকে হয়তো গাড়ীৰ পৰা আৱাজটো নুশুনিব পাৰে এটো হৈছে ক্লিপাৰ তো ইয়াতে ফাইবাৰডাল থৈ বিনে কটা যায় তাৰ সেকেন্ড হৈছে এটো হৈছে ষ্টিপাৰ ইয়াক ষ্টিপাৰ বুলি কোৱা হয় ইয়াতে ফাইবাৰডালৰ যি ওপৰত এটা চুলিডালৰ সমান যিহেতু ইয়াত পলেপ এটা থাকে সেই পলেপটো এৱাই ল'বলৈ কাৰণে ইয়াত এই ষ্টিপাৰটোৱে কটা হয় তাৰ পাছত আপোনালোকক দেখাম ইয়াত আছে যিডাল কৈছিল আপোনাৰ লেমিনেশন কৰা হয় তো দেখাই আছো আপোনালোকক ও ভাই দেখাই আছো ৰবা মই খুলিম নে এইডাল হৈছে ষ্টিপাৰ এইডাল কি হিট স্লিপাৰ বলে এইডাল দেখিছে আপোনালোকে আৰে ফোকাস বেটা ফোকাস গাছ ফোকাস কৰিব পৰা নাই কাৰণ মই এখনাতে এতিয়া হেইটো কৈ আছো যে এখনাতে ক্যামেৰাটো কৈ আছো যেহেতু ফোকাস কৰিবলৈ পৰা নাই ইয়াত ব্লাৰ হৈ গৈছে বেলেগটোহে ফোকাস কৰি আছে যদি মই ইয়াত টিককে সুইলো হয় গ্লাছত এটা ফোকাস ললে হেদিন এটো হৈছে হিট স্লিপাৰ ইয়াত ভৰাই পিনে মুঠতে গৰম কৰি পিনে ইয়াত হে গৈ দিয়া হয় তাৰ সেকেন্ড এটো চাকু আপোনালোকে গম পায় তাৰ পিছত এটো হৈছে বেটাৰী কাৰণ এইটো যিটো স্প্লাইচিং মেচিনটো চলাবৰ কাৰণে বেটাৰীটো লাগে কাৰণ বেটাৰী নহলে নহব কাৰণ ইয়াত এই মেচিনটো ডাইৰেক্ট বেটাৰী ফিক্স নাই গতিকে এক্সট্ৰা বেটাৰী কেবল দি লগাই ল'ব লাগে তো বাকি এইটো হৈছে এলকহল তো এলকহলটো ব্যৱহাৰ কৰা হয় যি নেকি এই ফাইবাৰ কিডাল কটা হয় কটা কিডালত যদি কিবা থাকে সাফ কৰিবলৈ কাৰণে এলকহলটো ইউজ কৰা হয় এই টিস্যু পেপাৰ দি পিনে এই দেখিছে আপোনাৰ টিস্যু পেপাৰ বহুত আছে টিস্যু কাৰণ তাত পিছল বীজাণু বিজল বস্তু এটা থাকে হেতু মহাৰিবলৈ কাৰণে তো বাকি এও মেচিন দেখালো আপোনালোকক তো বাকি এটো কি বুলি কয় মোচা इसको बोलता है क्लोजर तो ইয়াতে গুটে আমি যিখিনি জয়েন মাইলো তো এই ক্লোজাৰ ভিতৰতে ভৰাই দিয়া হল তো আমাৰ ইয়াত এটা এই ক্লোজাৰ কিডালটো যাতে এফালৰ পৰা হাৱা সোমাই না যায় তো এটো যেটো নেকি ৰবৰ দেখিছে আপোনালোকে এটো ইয়াত ভৰাই বিনে তলত জুই জ্বলাই বিনে এটো পুৰা টাইট কৰি এনেকে লগাই দিয়া যাব তাৰ পাছত যাতে হাৱা একো নুহুমাই ফলে কাৰণ হাৱা সোমাও নেলাগিব বটা পানী একো সোমাও নেলো তেতিয়া নহলে তো ইয়াত পানী সোমাই গল বুলি কলে ড্যামেজ হৈ যাব তো এয়াই আছিল আজি ভিডিওটি জাস্ট আপোনালোকক মেচিনখিনি নামটো দি দিলো হৰুহাগে ইন্ট্ৰোডাকশনটো দি দিলো সকলোৱে পৰিচয়টো দি দিলো কোনটো মেচিনৰ কি কাম পুনৰ পাছো এটো হৈছে ফাইবাৰ কাটিবলৈ কাৰণে এটো হৈছে ক্লিপাৰ এটো হৈছে স্প্লাইচিং মেচিন ইয়াতে ফাইবাৰডাল জয়েন কৰা হয় আৰু লেমিনেশন কৰা হয় তা বাকি এটো হৈছে ক্লিপাৰ এটো ক্লিপাৰ নহয় এটো ষ্টিপাৰ বাকি টিস্যু পেপাৰ এটো টিস্যু পেপাৰ টেপ এটো কি হিট কি আসলে হিট স্লিপাৰ না কি আসলে পাহৰি থাকিলো বগাই যেগুনা এটো বেটাৰী ইয়াতে গুটে ফাইবাৰ জয়েন দিয়া ফাইবাৰখিনি ইয়াতে ভৰাই দিয়া হলতে তাৰপিছত এটো তলত জ্বলাই বিনে লেমিনেশন টাইপ কৰি দিম তো আমাৰ মুৰ্গীচুৰ চিনি পায় আপোনালোকে ফেমাস তো জ্বলাব এটা কাৰণ এলকহল দি দিলে ভং গৈ জ্বলি গল দেখিলে আপোনালোকে ইয়াত খাতৰা এলকহল এখিনি খাই দিলে মানুহ কিবা হৈ যাব খানেৱালা এলকহল নহয় মাত্ৰ এটো লেমিনেশন কৰি থকা আছে
ৰবাৰ নহয় জানো, এইটো প্লাষ্টিক। তো এইটো হেৰি কৰি দিলে গোটেইটো তাত কামো খাই টাইটকৈ ধৰি দিব, যাতে সেইফালৰ পৰা পানী সোমাব নোৱাৰে, এইফালৰ পৰাও যাব নোৱাৰে, টাইটকৈ মুঠতে লাগি থাকিব তাত। তো এয়াই ব্লগটো তেনেকৈ ইমান দীঘলো নহয়, এনেই জাষ্ট সৰুহীয়াকৈ বনালোঁ। তো যদিহে এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ বিচাৰে আমাৰ চেনেলটোত, তো ছাবস্ক্ৰাইব কৰিব। যিসকল ভিডিঅ' আছে প্ৰথমবাৰ আহিছে ভিডিঅ'টো লাইক কৰিব, যিমান পাৰা শ্বেয়াৰ কৰিবা। অ'কে, তো বাই বাই।